পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি 2024 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ নিকেতনৰ পৰা উত্তীৰ্ণ হোৱা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি নিকেতনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত আমি প্ৰত্যেকে জ্ঞাত বতৰৰ প্ৰতিকূলতাৰ কাৰণে আমি অনুষ্টুপীয়া কৰি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। সেয়েহে আৰম্ভণি গীতৰ পিছতে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ যাম। প্ৰথমতে আমি নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সুখ্যাতিৰে ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰিম। নাম ঘোষণা কৰাৰ লগে লগে ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলে থিয় হৈ মঞ্চলৈ আহিব। একাধিক্ৰমে আমি তেওঁলোকক সম্বৰ্ধনা জনাম। মই নামসমূহ ঘোষণা কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী তোমালোকৰ ভালে আমাৰ ভাল নামবিলাক কৈ থাকিলে